শিখাবা কি কৰি আছে মোলে নি ও ইমান তুমি মাছৰ সৈতে জোল বনাই খাবা দেই ও সঁচাকৈ আমি এনানি পথাৰত বুটলিবলৈ যাম বুলি ভাবিছিলোঁ ইমান সোপা চাওকচোন আমাৰ শিখাবা বাৰীখন দেখাই দিওঁ দেই বাৰী মানে খাই শেষেই হ'ল আৰু ধনিয়া এইবোৰ শেষেই হ'ল ধনিয়া কবি এইপিনে গাজৰ গাজৰখিনি হৈছে আৰু গাজৰ ডাঙৰ হৈছে চাগে ন গাজৰ খানে ও হৈছে দেই ঘালিব নালাগে এ নালাগে ঘালিব হৈছে আৰু ও সঁচাকৈ হৈছে অ এইয়া এয়া এইফালে এইবোৰ লাই ফুলিলে শেষ হ'ল আৰু মই এইখিনি বৰ ভাল বস্তু দিলে দেই এইখিনি ৰ'ব এইখিনি দিছে যে বহুত ভাল পাইছে দেই থেংক ইউ ইমান কষ্ট কৰি বুটলি দিছে বাৰীৰ পৰা হয় নাই খেতি আৰু এইবোৰ গাজৰ ইমান দিনৰ মূৰত আহিছা কি দিম আৰু সেইকাৰণে ইয়াকে দিছো এইটো একদম হেৰি কি ঔষধি গুণ আছে ফ্ৰেছ বস্তু অঁ আজিকালি সঁচাকৈ পথাৰত হ'লে পথাৰতো নাইকিয়া হৈছে পাবলৈ ইমান যে গজি আছে এইফালেও সেই বস্তু আৰু এই যোৱা বগৰী চাওক ওপৰত দেখিছে নাই যোৱা বগৰী ইমান লাগিছে পূৰা লাগিছে এডাল ধুই আৰু আমাৰ নবৈ সেইয়া জলনা খেলি আছে অকলে অঁ দেখুৱাবলৈ নিদিয়ে নিদিব বোলে এতিয়া আমাৰ শিখাবা বাৰীখন কেনেকুৱা লাগিছে ক'ব দেই কমেণ্ট কৰি সকলোৱে ইমান হস্পিটেলৰ বাৰী আৰু ইমান হেৰি মাজত যে কামৰ মাজত যে কৰিছে বাৰী এখন পাতিছে সৰুকৈ বাই বাই